वेलकम बैक टू माय न्यू ब्लॉग फाइनली भनितार बिया আহিল ভনিতাৰ বিয়া আহিল আজি তাইৰ মেহেন্দি কালি জোৰণ পৰখি বিয়া তো বিয়াৰ স্পেশাল ব্লগ আহি গ'ল তো এতিয়া মই মুখ হাত ধুই আহিলো পুৰা মুখ হাত ধুই কাৰণ একদম বহুত মানে দৌৰা দৌৰি হৈছে টাইম নাই তো জলদি জলদি মই এতিয়া ওলাই পেলাই মেহেন্দি ষ্টাৰ্ট কৰো এফালে কইনাও সিম্পল আৰু ইমান নহয় এনে জাস্ট মেহেন্দি লগাম আৰু তো আজিৰ পৰা যিখিনি তাইৰ মানে এইবিলাক নিয়ম যিমানখিনি দেখাব পাৰো দেখাম আৰু তো বিয়াত পুৰা এনজয় কৰিম ইমান দিনৰ পৰা ৰখি ৰখি ফাইনেলি বিয়া আহি গ'ল এইফালে তাই ওলাই আছে মানে তাইক দেখাব মানা কৰিছিল এইটো আমাৰ ওলাই আছো আমি আছো মাটিহঁতৰ ঘৰত এইফালে বাচ্ছা পাৰ্টি কান্দি আছে পুৰা তো মই পুৰা মুখ হাত ধুই আহিছো এই মাত্ৰ একো ক্ৰীম চিম লগোৱা নাই মুখ মুচা নাই এতিয়া ৰেডি হওঁ এইখেতেও পুৰা মুখ চুখ ধুই আহিছে আমি ৰেডি হৈ মেহেন্দিত লগ পাই আছো তেতিয়ালৈকে তো ফাইনেলি ৰেডি মেহেন্দি ইফালে এইফালে কইনাটোক চাওঁ আহিছে ন ধক্কৰি এইফালে আছে মাটো এইফালে দৰ্শক মোৰ মেহেন্দি আৰ্টিষ্ট হৈছে এইফালে মিছ বিউটিফুল তো এতিয়া তাই লগাই দিব মোক বাকী এইফালে আমাৰ দৰ্শক বৃন্দ আছে এইটো আমাৰ পোৱালি আছে সিও মেহেন্দি লগাব এইফালে আমাৰ কেমেৰামেন আছে পোজ দি আছে মেহেন্দি আৰ্টিষ্ট এবাৰ চাই দিয়া এইফালে ইবাৰ নিজৰ মেহেন্দি নিজে আৰ্টিষ্ট হৈ গ'ল এইফালে মোৰ এখন ফাৰ্ষ্ট হেণ্ডখনৰ মেহেন্দি হৈ গ'ল পিছফালে কেনেকৈ দেখাওঁ তেনেকৈ ইফালে হ'ল তো এইবাৰ মই যোনখন হাতেৰে ভিডিঅ' কৰি আছোঁ সেইখনত লগাম যাতে বেছি আমি দেখাইছোঁ এইবাৰ কইনাটো দেখাই লওঁ কইনা দেখো একবাৰ ভালকৈ দেখাই দিওঁ হাতখন একফালে হৈছে আৰু ইফালে লগাই আছে এইফালে মই মেহেন্দি আৰ্টিষ্ট ভনিতা ফাইনেলি হৈ গ'ল মোৰ গোটেই কমপ্লিট দেখাইছো এই ওচৰৰ পৰা দেখাই দিয়া এইফালে এইটো ডিজাইন এইফালে এনেকৈ পুৰা হৈ গ'ল এইফালে ভনিতা দেখাই দি এইফালে ভনিতাৰ আৰু তাই ভৰিত লগাই আছে লগাই থকাটো দেখাই দিয়া এইফালে আৰু সেইফালেও আছে আমাৰ দৰ্শক বৃন্দ পুৰা লগাই তো তেতিয়া আৰু মেহেন্দি এনেকৈ খতম হ'ল এনেকৈ চাওঁ এইফালে অলপ অলপ গৈছে কিন্তু মই বহুত কাম কৰিলোঁ তেতিয়াৰ পৰা পুৰা বাচন চাচন ধুই বহুত কাম কৰিলোঁ সেইকাৰণে অলপ অলপ চাগে কালাৰ গ'ল কি বা কালাৰ হৈছিল নাজানো এইফালে মই বিছনাখন ৰেডি কৰিছোঁ ইয়াতে শুই এতিয়া অঁ মা কি ভাল লাগিছে শুই কিনে 12:40 হ'ল কিন্তু এতিয়া শুব নোৱাৰোঁ 2টামান বাজি যাব চাগে কিয় মই দেখাই আছোঁ কাৰণটো বিছনাখন ৰেডি কৰিছোঁ শুব মন যাই আছে ক'ত শুব নোৱাৰোঁ এইফালে তেল পিঠা বনাই আছোঁ আমি চব এইবিলাক ভনিতা ভিডিঅ' চাই আছা যদি থেংক ইউ বুলি কমেণ্টত দিবি ইমান কষ্ট কৰি আছোঁ তোৰ যোৱা পৰহি বনাইছোঁ নাৰিকলৰ লাৰু কালি বনাইছোঁ তিল পিঠা আৰু আজি তেল পিঠা ইমান দেৰিলৈকে কষ্ট কৰি বনাই আছোঁ এতিয়াও কমপ্লিট নহয় কাৰণ বহুত আছে এইফালেও আছে তো ইমানবিলাক বনাইছোঁ ধন্যবাদ কবি ইমান ধুনীয়াকৈ বিজনেছ না ৰেডি কৰিও শুব পৰা নাই তো সেয়ে আৰু তেতিয়া মানে জল্দি মেহেন্দি ল'লোঁ আহিলোঁ ইয়াতে কাৰণ তেল পিঠা বনাব লগা আছিল সেইটো কাৰণে ইমান তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মই দুখন হাততে মেহেন্দি আছিল ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া অলপ অলপ শুকাইছে খোৱাৰ টাইমত মানে হাতখন ধুই দিলোঁ তো সেয়ে আৰু আজিৰ দিনটো এনেকৈ ডে 1 খতম তো কালি ডে 2 জোৰণ তো কালি ষ্টাৰ্ট কৰিম ভিডিঅ'টো তো কালি কি হয় যিমানখিনি দেখাব পাৰোঁ দেখাব চেষ্টা কৰিম তো আজিলৈকে বাই বাই গুড মৰ্ণিং এভৰিৱান আজি ডে 2 আৰু জোৰণ ফাইনেলি আহি গ'ল তাই ইমান দিনৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা পুৰা ৰখি আজি তাইৰ বিয়াৰ মানে জোৰণ আহিল আজি কালি বিয়া তাইক মই ৰাতিপুৱা উঠিয়ে মানে এতিয়া সাৰ পায়ে তাইক মই মেছেজ দিছোঁ যে কি কৰি আছা ফাইনেলি আজি দিনটো আহি গ'ল ইমান দিনৰ পৰা ৰখি তাই কৈছে হয় দেই পাগলি জল্দি তো এতিয়া জল্দি উঠো ৰেডি হওঁ আমি ৰাতি শুতে 3:30 বাজিল 3টা বজাত মানে হৈছে পিঠা বনোৱা শুতে 3:30 বাজিল তো এতিয়া বাজিল
8:30 9টাই বাজে আৰু অলমষ্ট। তো এতিয়া জল্দি জল্দি উঠো, অলপ কিবা কিবি খাই লৈ যাওঁ। মানে মই আছোঁ তাইৰ ওচৰৰে ঘৰত, মাতুহঁতৰ ঘৰত আছোঁ। তাইৰ ঘৰটোৰ ওচৰত, বিকজ বিয়াৰ ঘৰত বহুত মানুহ আছে, তাতে ঠাই নাছিল কাৰণে ইয়াতে আহিছোঁ আজি। এতিয়া যাওঁ তাতে বিয়াৰ ঘৰত, কাক দেখাম চাই থাকক। এইটো আমাৰ পাপা কলিজা চোৱাচোন, এইফালে পাপা মোক কলিজা চৰ্দি লাগিছে, মোক কলিজা। আৰু এইফালে আছে বিয়াৰ ঘৰ, দেখাই আছে এইফালে বিয়াৰ ঘৰ। ইয়াতে পুৰা বিয়াৰ কাৰণে কাম চাম চলি আছে। এইফালে আমাৰ পাপা আছে। আজিৰ দিনটোত আৰু কি হয় চব দেখাই আছো। তেতিয়ালৈকে মই ৰেডি পুৰা, এতিয়া যাবৰ কাৰণে ওলাইছো। ইফালে ইহঁতে ওলাই আছে, মেকআপ কৰি আছে। এইফালে মা আহি পাইছে। তো এতিয়া মই তলত যাম। বা মই বেছি মেকআপ কৰিলো নেকি? এইফালে মোৰ ড্ৰেছটো এইটো পুৰা। এতিয়া মই যাওঁ তলত, ভনিতা খঙে উঠিছে, দেৰি হৈছে, ৰাতিপুৱাৰ পৰা একো যোৱা চোৱা নাই। ফাইনেলি কইনা একবাৰ চাই ভালকে দেখাইছে লুক। মজা একবার উঠিয়া একবার ঘুরি দিয়া। কিন্তু মোৰ ভাল লাগছে দেই। ঠগ নাই আজি, তোক মেকআপ এদি ঠগ কৰি দিছে। এইফালে পুৰা সুন্দৰী হৈ আছে, এইফালে এটা আৰু এইফালে আইনা লগাই চকু মুজি আছে। এই ভনিতা কানবি না ওলে নেংতে কানছা নাকানবি, ইমান ঠককে মেকআপ অলপ চকু কেইটা মুজি দিছো। মজা আছে। Unida, ega haydi. কি হলো না পেলে দিও না দৰাই ফটো মাৰি আছে। সেকেন্ড লুক এইটো ভনিতাৰ, কাৰণ তাতে বহুত মানুহ, টাইম নাপাওঁ ভিডিঅ' কৰিব। সেই আমি মান ধৰা বস্তু যোগাৰ কৰি আছোঁ। এইফালে আছে ৰুমাল, গামোচা, এইফালে কইনা বাহিৰত আছে। আমাৰ এইবিলাক কোনে মোবাইল দিছে ইমান বদমাছ। এইফালে ভাইটি, আমি অলপমান বহিব টাইম পাইছোঁ। এই তাতে আছে, এইফালে কইনা বা ক'ত আছে আমি নাজানো, আমি বহি আছোঁ আৰামত। আৰু আমাক খাব মাতা নাই। কইনা আমাৰ চবকে শুশ্ৰূষা কৰি আছে। কেনেকুৱা হৈছে?
অকণমান দেৰিকে যাম মই মাৰ্কেটত অলপ দেৰিকে যাম মানে মই বন্ধু তাতে ঘৰতে ইহঁতে কাম কৰিব মানে ঘৰত যাম কইনা কইনা আহিছে ফটো মাৰা নাই ভিডিঅ' এইফালে উৎপল দা সব মানুহবিলাক গ'ল এতিয়া পুৰা খালী হৈ গৈছে আজি জোৰণ শেষ গোটেই মানুহবিলাক গ'ল মই টাইমে পোৱা নাছিলোঁ এইফালে কইনাৰ গেট আপ চেঞ্জ এইফালে কইনা চাচোন ফ্ৰক পিন্ধা কইনা এইফালে গেট আপ চেঞ্জ কৰোঁ আৰু ৰাতি যাম দৰা বৰাত তো ইমান ব্লগটো দীঘল নকৰোঁ ইয়াতে আজিৰটো সমাপ্ত কৰোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি গধূলিৰ পৰাই ষ্টাৰ্ট কৰিম ছেকেণ্ড ব্লগটো কাৰণ দৰা বৰাত যাম তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম টু ৱেডিং ব্লগ কাৰণ বহুত দীঘলীয়া হ'ব তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তেতিয়ালৈকে টাটা